সকলোকে নমস্কাৰ জনাই মোৰ ভ্ৰমণৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃন্দাবনৰ এনেকুৱা টুকুৰা ঠাইলৈ আমি গৈছিলোঁ, যিখন ঠাইত বৈজ্ঞানিকসকলেও বহুত পৰীক্ষা নিৰীক্ষাৰ বাবে গৈছিলে। তাত গ'লে হেনো মানুহ মোক্ষ প্ৰাপ্তি হয়, কিন্তু তাত ৰাতি হ'লে কোনেও নাযায়। তালৈ যোনে যায় সি হেনো মোক্ষ প্ৰাপ্তি হয়, বা কোনোবা পাগল হয়, কোনোবাই কিবা মৃত্যু হয়, এনেকুৱা ধৰণৰ। বহুত বৈজ্ঞানিকে সেই ঠাইখন পৰীক্ষা কৰিবৰ বাবে গৈছিল, সঁচাকৈ ৰাতিনো কি হয়, কিন্তু কোনেও উদ্ধাৰ কৰিব নোৱাৰিলে। আৰু সেইখিনি ঠাই হৈছে নিকুঞ্জ বন বা আমাৰ নিধি বন, য'ত শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিলে বৃন্দাবনৰ গোপীসকলৰ সৈতে। আৰু এই গছবোৰ যে দেখিছে কেনে অকোৱা পকোৱা দেখিছেনে? এই গছবোৰ কিমান পুৰণি, এই শ্ৰীকৃষ্ণৰ দিনৰ দ্বাপৰ যুগৰে গছ, তেতিয়াৰ পৰা এতিয়ালৈকে আছে। তালৈ গ'লে গাৰ নোমবোৰ শিয়ৰি উঠে। আপোনালোকক কি ক'ম, বুজাব নোৱাৰা এটা অনুভৱ। এই যে গছবোৰ আছে, বান্দৰৰ খুব উৎপাত বাবে এনেকৈ ওপৰত প্লাষ্টিক দি থোৱা আছে, আৰু বেৰবোৰ দেখিছেনে? এনেকৈ গুণাৰ বেৰ দি থোৱা আছে, যাতে বান্দৰবোৰে আহিব নোৱাৰে। ওচৰত চাৰিওকাষে বিল্ডিং আছে, কিন্তু নিশা হোৱাৰ লগে লগে সকলোৱে খিৰিকীবোৰ মাৰি থয়। তাত কোনোৱে নাথাকে, পূজাৰীজনো আনকি নাথাকে। দিনত ৰাধামাৰ পূজা কৰে সকলোৱে, আৰু অজস্ৰ জনগণ আহে দিনৰ ভাগত, কিন্তু ৰাতি হ'লে এটা প্ৰাণীও তাত নাথাকে। বান্দৰবোৰ ক'লৈ যায় বাৰু নাজানো, কিন্তু তেওঁলোকে কোৱা মতে এই গছবোৰ যি আছে, এই গছবোৰেই হেনো গোপিনীৰ আকাৰ লয়, আৰু এই গছবোৰৰ মাজে মাজেই হেনো কৃষ্ণ ৰাধাই বা অন্য গোপিনীসকলে নৃত্য কৰে, তেনেকুৱা বুলি কয়। ইয়াত অলেখ কাল্পনিক কাহিনী আছে, যিটো আপোনালোকে হয়তো শুনিছে, আৰু মই যিখিনি জানিছোঁ সেইখিনিহে কৈছোঁ আপোনালোকক। এই গছবোৰ দেখিছেনে? কি ধুনীয়া লাগিছে, এটি আচৰিত অনুভৱ। আপোনালোকক সেয়া বুজাব নোৱাৰিম। মই দ্বিতীয়বাৰ হ'ল এইবাৰলৈকে। যোৱাবাৰো গৈছিলোঁ মই, কিন্তু সোমাব নোৱাৰিলোঁ, ইমান ভিৰ আছিলে। গতিকে এইবাৰ সোমাব পাৰিছোঁ। আচলতে আমাৰ মানুহখিনিয়ে যাব নোপোৱাৰ কাৰণে দুখ কৰিছিলে। এটা সময়ত গ'লোঁ আটাইয়ে, কিবা কৈ পালোঁ আৰু নিজকে ভাগ্যৱান বুলি ভাবিছোঁ এনেকুৱা ঠাই এটুকুৰা দৰ্শন কৰিবৰ পোৱাৰ বাবে, য'ত কৃষ্ণৰ অস্তিত্ব আছে, য'ত গোপিনীসকলৰ অস্তিত্ব আছে। নাই বুলি আমি কোনেও নুই কৰিব নোৱাৰোঁ। আৰু এয়া মূৰ্তি এনেকৈ থোৱা আছে, সৰস্বতী লক্ষ্মী সকলোৰে আছে, যোনে যি দিছে। কিছুমান ফুলিও এনেকৈ থৈ দিছে তাত। আৰু নিধিবন দৰ্শন কৰি খুবেই ভাল লাগিল। মই হয়তো বেছিকৈ বৰ্ণনা কৰিব জনা নাই, কিন্তু খুব ভাল লাগিল। আৰু এয়া হৈছে বাকে বিহাৰী মন্দিৰ, কিন্তু ভিৰৰ উৎপাতত মই সোমাব নোৱাৰিলোঁ, বাহিৰতে ৰৈ গ'লোঁ। এটা পাকেৰে সোমাই এটা পাকেৰে ওলাব লাগে। আৰু নেক্সট ভিডিঅ'বোৰ দি থাকিম। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ, আৰু মোৰ প্ৰফাইলটো ফ'ল' কৰি দিব বুলি বাট চাই ৰ'লোঁ।